মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আজি মই তোমালোকক তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নং 2 ফুল পাঠৰ আলোচনা কৰিম। আমাৰ পৰিৱেশত বিভিন্ন ৰঙৰ আৰু বেলেগ বেলেগ গন্ধ থকা বা গন্ধ নথকা বহুতো ফুল ফুলে। গোলাপ, তগৰ, ৰজনীগন্ধা, নাৰ্জী আদি গন্ধ থকা ফুল। আনহাতে জবা, অপৰাজিতা, নয়নতৰা আদি গন্ধ নথকা ফুল। ফুল আমি সকলোৱে ভাল পাওঁ। আমাৰ দৰে পখিলা, ভোমোৰা, মৌমাখি আৰু মৌপিয়া চৰাইও ফুল বৰ ভাল পায়। ইহঁতে ফুলে ফুলে পৰি ফুলৰ মৌ চুহি খায়। মৌমাখিয়ে ফুলৰ মৌ চুহি মৌজাল তৈয়াৰ কৰে। বিভিন্ন ঋতুত বিভিন্ন ধৰণৰ ফুল ফুলে। ডালিয়া, নাৰ্জী আদি শীতকালত আৰু কপৌ, নাহৰ, তগৰ আদি বসন্ত কালত ফুলা ফুল। আন কিছুমান ফুল সকলো সময়তে বা গোটেই বছৰ ধৰি ফুলে। কিছুমান ফুল আকৌ ৰাতিহে ফুলে। শেৱালি, হাচনাহানা, ৰজনীগন্ধা আদি ৰাতি ফুলা ফুল। কিছুমান ফুল পানীত ফুলে, যেনে পদুম, ভেট আদি। পদুম ফুল হ'ল আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল। ফুলৰ ব্যৱহাৰ সম্পৰ্কে অলপ জানি লওঁ আহা। বাৰেবৰণীয়া ফুলবোৰ দেখিলে আমাৰ চকু মন জুৰি পৰি যায় নহয়নে? ফুলি থকা ফুলবোৰে ঠাইখন শুৱনি কৰাৰ উপৰিও ফুল আমাৰ বহুতো কামত লাগে। কিছুমান ফুল আমি খাদ্য হিচাপে খাওঁ। ইয়াৰ উপৰি ফুলৰ পৰা ঔষধ, তেল, ৰং, প্ৰসাধন সামগ্ৰী, সুগন্ধি দ্ৰব্য আদি তৈয়াৰ কৰা হয়। বিভিন্ন উৎসৱ পাৰ্বণত ফুল ব্যৱহাৰ কৰা হয়। ফুলেৰে বিভিন্ন ধৰণৰ মালা গঁঠা হয় আৰু পুষ্পসজ্জা কৰা হয়। বৰ্তমান ফুলৰ বজাৰত অতিকৈ চাহিদা থকা কেইবিধ ফুল হ'ল নাৰ্জী, ডালিয়া আৰু গোলাপ। ফুলৰ খেতি কৰি আৰ্থিকভাৱে লাভৱান হ'ব পাৰি। কিছুমান লোকে ফুলৰ খেতি কৰি জীৱিকা নিৰ্বাহ কৰে। ফুল আমি সকলোৱে বিভিন্ন সময়ত বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। সেয়েহে আমি সকলোৱে ফুলৰ গছৰ যত্ন ল'ব লাগে। অবাবত ফুল ছিঙিব নালাগে।
নমস্কাৰ।